हेलो स्टूडेंट्स, আজি মই তোমালোকৰ লগত নতুন এটা অধ্যায় আলোচনা কৰিম। এটো হল হিৰণৰ সূত্ৰ অনুশীলনী 12.1। ইয়াতে হিৰণৰ সূত্ৰটো জানাৰ আগতে আমি আৰু কিছুমান কথা আমি ইয়াতে অলপ আলোচনা কৰি ল'ব লাগে। হিৰণৰ সূত্ৰ মানে ত্ৰিভুজৰ কালিৰ সূত্ৰ। তো ত্রিভুজৰ কালিৰ সূত্ৰ বুলি ক'লে আমি আগতে পাইছোঁ হাফ ইন্টু ভূমি ইন্টু উন্নতি। অর্থাৎ যদি কোনো ত্রিভুজৰ উন্নতি দিয়া থাকে তেতিয়াহ'লে ত্রিভুজৰ কালিৰ সূত্ৰটো হ'ব হাফ ইন্টু ভূমি ইন্টু উন্নতি। যদি এটা ত্রিভুজৰ উন্নতি দিয়া থাকে ত্রিভুজটো সমকোণী ত্রিভুজ হ'ব, তেতিয়া ত্রিভুজৰ কালিৰ সূত্ৰ হ'ব হাফ ইন্টু ভূমি ইন্টু উন্নতি। যদি উন্নতি দিয়া থাকে ধৰা হল ABC ত্রিভুজৰ বি কোণ 90 ডিগ্ৰী। বি কোণটো যদি 90 ডিগ্ৰী হয় AB টো তোমাৰ কি হ'ব উন্নতি হ'ব, মানে লম্ব হ'ব। যদি লম্ব দিয়া আছে ভূমিটো থাকিবই, তো আমি ত্রিভুজৰ কালিৰ সূত্ৰ লিখিছোঁ হাফ ইন্টু ভূমি ইন্টু উন্নতি মানে AB। এটা আমি আগতে পাইছোঁ। দ্বিতীয়টো হ'ল যদি এটা ত্রিভুজৰ তিনিটা বাহুৰ মাপে সমান হয়, এইটো কি ত্রিভুজ হ'ব আমি জানো সমবাহু ত্রিভুজ হয়। তো সমবাহু ত্রিভুজ হলে সমবাহু ত্রিভুজৰ কালিৰ সূত্ৰটো হ'ল √3/4 বাহু স্কয়াৰ। এইটো এটা ABC সমবাহু ত্রিভুজ আঁকিছোঁ। তিনিটা বাহুৱে সমান, তো তিনিটা বাহুৰ মাপ আমি A ধৰিলোঁ, বা 4 সেন্টিমিটাৰ এনেকা হ'ব পাৰে। তো ইয়াতে আমি ধৰিছোঁ A তিনিটা বাহু সমান। ফৰ্মুলা হ'ব √3/4 বাহু স্কয়াৰ মানে A স্কয়াৰ। আকৌ সমবাহু ত্রিভুজৰ যদি উন্নতি দিয়া থাকে, ধৰা উন্নতি যদি আমি এটা আঁকো, এই ত্রিভুজটো আঁকি লৈছোঁ ABC ত্রিভুজ, AD BCৰ ওপৰত লম্ব। তো উন্নতি আঁকিলে উন্নতিৰ দৈৰ্ঘ্যটো আমি ওলাব পাৰোঁ উন্নতি জোখাত √3/2 বাহু, অৰ্থাৎ √3/2 ইন্টু A। তো ইয়াত AB BC AC আমি কি ধৰিছোঁ A বুলি ধৰি লৈছোঁ। তো সমবাহু ত্রিভুজৰ ক্ষেত্ৰত এই দুটা সূত্ৰ আমাৰ বিশেষকৈ প্ৰয়োজনীয় হয়, এইকাৰণে এইটো আমি আলোচনা কৰিলোঁ। সমবাহু ত্রিভুজৰ কালিৰ সূত্ৰ √3/4 বাহু স্কয়াৰ কেনেকৈ হয় এইটোও আমি ওলাব পাৰি, কিন্তু এতিয়া ইম্পৰ্টেণ্ট হ'ল আমাৰ সূত্ৰটো জানিব লাগে। আমি এইটো সহায়ত কেনেকৈ কৰি অংক কৰিম আমি এইটো কৰিম। নেক্সট এতিয়া আমাৰ আহিব কি হিৰণৰ সূত্ৰ। হিৰণৰ সূত্ৰটো হ'ল যদি ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকে, ইয়াতে চোৱা বাহুৰ মাপে দিয়া আছিল ইয়াতে তিনিটা বাহুৰ মাপ কি আছে সমান, যেনে এইটোৱে A লিখিছোঁ, এইটোৱে A লিখিছোঁ, এইটোৱে A লিখিছোঁ। ইয়াতে চোৱা মই ত্রিভুজ এটা আঁকিছোঁ, এটা A এটা B এটা C, অৰ্থাৎ ইয়াতে তিনিটা বাহুৰ মাপ বেলেগ বেলেগ। যদি তিনিটা বাহুৰ মাপ বেলেগ হয় বা ত্রিভুজৰ তিনিটা বাহুৰ ভিতৰত দুটা বাহুৰ মাপ বেলেগ, ধৰা দুটা একে একে আছে, এইটো 4 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ, কিন্তু এইটো আছে 3 সেন্টিমিটাৰ, তেতিয়া হ'লেও আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিয়ে ত্রিভুজৰ কালি ওলাব লাগিব। অৰ্থাৎ হিৰণৰ সূত্ৰটো হ'ল যে যদি ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকে, এইটো তিনিটা বাহুৰ মাপ বেলেগে দিয়া থাকক বা এটা বাহুৰ মাপ বেলেগ দিয়া থাকক, তেতিয়াহ'লে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্রিভুজৰ কালি ওলাব লাগিব। তো ইয়াতে লিখিছোঁ আলেকজেণ্ডেৰিয়াৰ এজন বিখ্যাত গণিতজ্ঞ হিৰণে আগবঢ়োৱা সূত্ৰটোক হিৰণৰ সূত্ৰ বা হিৰৰ সূত্ৰ বুলি জনা যায়। মানে হিৰণ নামৰ এজন বিখ্যাত গণিতজ্ঞই সূত্ৰটো ওলাইছিল যে ত্রিভুজৰ তিনিটা বাহু মাপ দিয়া থাকিলে কেনেকৈ কৰি ত্রিভুজৰ কালি ওলাব পাৰি, এই সূত্ৰটো আৱিষ্কাৰ কৰিছিল। এইকাৰণে এই সূত্ৰটো কি বুলি কোৱা হয় হিৰণৰ সূত্ৰ বা হিৰৰ সূত্ৰ বুলি জনা যায়। এইটো প্ৰশ্ন এটা হ'ব পাৰে, হিৰণৰ সূত্ৰটো কি সূত্ৰ বুলি জনা যায়? হিৰণৰ সূত্ৰ বা হিৰৰ সূত্ৰ বুলি জনা যায়। যদি ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকিলে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্রিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকিলে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্রিভুজৰ কালি নিৰ্ণয় কৰিব পাৰি। তো ধৰা হ'ল ABC তিনিটা বাহু ABC এটা ত্রিভুজৰ। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব হ'লে হিৰণৰ সূত্ৰটো চোৱা এইটো হয় আমাৰ, প্ৰথমতে এইফালে চাবা √S মাইনাছ A S মাইনাছ B ইনটু S মাইনাছ C। এতিয়া S মানে কি? এইটো বুজি পাইছোঁ বাহু, B বুজি পাইছোঁ বাহু, C বুজি পাইছোঁ বাহু। S টো কি?
এছটো হ'ল অৰ্ধ পৰিসীমাক আমি এছেৰে বুজাওঁ। ত্ৰিভুজৰ পৰিসীমা বুলি ক'লে ত্ৰিভুজটো যিখিনি অংশ আগুৰি আছে এইটোৱে তাৰ পৰিসীমা, মানে তিনিটা বাহু যোগ কৰি দিলে তাৰ পৰিসীমা ওলাব, অৰ্থাৎ এ বি প্লাছ বি চি প্লাছ এ চি, এ বি প্লাছ বি চি প্লাছ এ চি, এইটো হ'ল ত্ৰিভুজৰ পৰিসীমা। এতিয়া ত্ৰিভুজৰ পৰিসীমা বাহুবিলাকৰ মাপ আমি কি ধৰিছোঁ, এ বি আৰু চি ধৰিছোঁ, তেতিয়াহ'লে এ প্লাছ বি প্লাছ চি এইটো হ'ল ত্ৰিভুজৰ পৰিসীমা। আমাৰ লাগিব অৰ্ধ পৰিসীমা। অৰ্ধ পৰিসীমাটোক আমি এছ বুলি উল্লেখ কৰিম, তো আধা কৰি দিলে হ'ল পৰিসীমাৰ আধা অৰ্ধ পৰিসীমা। পৰিসীমা বুলি ক'লে তিনিটা বাহুৰ যোগফল এ প্লাছ বি প্লাছ চি, আমাৰ লাগিব অৰ্ধ পৰিসীমা এ প্লাছ বি প্লাছ চি বাই 2, আৰু এই অৰ্ধ পৰিসীমাটোক আমি এছেৰে সূচাওঁ। তো প্ৰথমতে আমি এছটো ওলাই ল'ব লাগিব, এ প্লাছ বি প্লাছ চি বাই 2। এছটো ওলাই গ'লে আমি ত্ৰিভুজৰ কালি লিখি আমি সূত্ৰটো লিখিম, এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি ওলাব পাৰিম। আৰু এই সূত্ৰটোৱে হ'ল হিৰণৰ সূত্ৰ, ৰুট এছ এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। ঠিক আছে, এতিয়া এইখিনিৰ পৰা আমি ব্যৱহাৰ কৰি অংক কৰিব লাগে। তো আমি প্ৰথম 12.1 লেচনৰ প্ৰথম কোৱেশ্চনটো তোমালোকে চাবা, তাতে প্ৰথম কোৱেশ্চনটো কি দিয়া আছে এইটো চাবা তোমালোকে। 1 নম্বৰ কোৱেশ্চনটো আমি আজি আলোচনা কৰিম। ফাৰ্ষ্ট, আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন, আগত বিদ্যালয় আছে এনেকা লিখি এটা ফলক বনাই বিদ্যালয়ৰ আগত থৈ দিছে, সংকেত ফলক এখন। আৰু ফলকটো দেখাত কেনেকা বুলি কৈছে, সমবাহু ত্ৰিভুজ আকাৰৰ, আৰু যাৰ বাহুৰ দিক কি হ'ব, এ। যেহেতু ফলকটো সমবাহু ত্ৰিভুজ আকাৰৰ, এইকাৰণে তাৰ প্ৰত্যেকটো বাহুৰ মাপে কি হ'ব, সমান হ'ব, আৰু বাহুৰ দিকটো এ কৈছে, মানে তিনিটা বাহুৰ মাপে এ হ'ব। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকৰ কালি ওলোৱা বুলি কৈছে। হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব লাগে, এইটো সূত্ৰ ব্যৱহাৰ কৰি ওলাব লাগে। যদি তাৰপিছত ওলাব লাগে, যদি ইয়াৰ পৰিসীমা 180 চেণ্টিমিটাৰ হয় তেন্তে সংকেত ফলকৰ কালি কিমান হ'ব। প্ৰথমতে বাহুৰ মাপটো দিয়া আছে এ, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ফলকটোৰ কালি ওলাব দিছে, তাৰপিছত পৰিসীমা দিয়া আছে 180, সংকেত ফলকৰ কালিটো কিমান হ'ব ওলাব দিছে। আচ্ছা, এতিয়া সমবাহু ত্ৰিভুজ বুলি ক'লেতো আমি এইটো সূত্ৰ, যিটো আমাৰ সূত্ৰ হয়, বাহুৰ মাপ দিয়া আছে, এইটোৱে এনচাৰ হ'ব। কিন্তু আমাক ইয়াতে কি বুলি কৈছে, আমি এইটো লিখিলে নহ'ব। ইয়াতে আমি সংকেত ফলকৰ কালি বাহুৰ মাপ কিমান দি আছে, এ দি আছে, মানে এনচাৰ কিন্তু এইটোৱে ওলাই যাব আমাৰ। কিন্তু আমাক ইয়াতে কি কৈছে কোৱেশ্চনটো, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব লাগে। তো সেয়ে আমি কি কৰিম, ইয়াতে ইয়াত সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ বা দিক যি বুলি কোৱা, আমি এটা সমবাহু ত্ৰিভুজ ধৰা আঁকি ল'লো, নিজৰ কাৰণে নাকিলেও কোনো কথা নাই, এ এ এ। তো আমি জানো কি, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি মানে আমি বাহুবিলাকক কি বুলি জানিব লাগিব, এ বি চি, তিনিটা বেলেগ বেলেগ বাহু। তো ইয়াত হ'লে তেন্তে ইয়াত প্ৰথম বাহুটো এ, এ মানে এ হ'ব, দ্বিতীয় বাহুটোক আমি বি বুলি জানো এইটো, কিন্তু বিটোও কি হ'ব, এ হ'ব, আৰু তৃতীয়টো কি হ'ব, এ হ'ব। তিনিটা বাহুৰ মাপে কি হ'ব, আমাৰ এ হ'ব। কিয়, সমবাহু ত্ৰিভুজৰ বাহুৰ মাপৰ কথা কৈছে। তো এ, এইটো বাহু যদি এ, এইটো বি, এইটো চি, প্ৰথম বাহুটো এ, দ্বিতীয় বাহুটো এ, তৃতীয় বাহুটো এ হ'ব। হৈ গ'ল। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব দিছে, তেতিয়াহ'লে আমাৰ কি ওলাব লাগিব, অৰ্ধ পৰিসীমা ওলাব লাগিব, এছ, এ প্লাছ বি প্লাছ চি বাই 2 হৈ গ'ল। এ মানে এ, বি মানেও এ, চি মানেও এ, 2 3a বাই 2, এছ ওলাই গ'ল। এতিয়া ত্ৰিভুজৰ কালি, হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকৰ কালি। তো আমি এইটো ইয়াতে লিখো, সংকেত ফলকৰ কালি।
সংকেত ফলকৰ কালি সংকেত ফলকটো সমবাহু ত্ৰিভুজ আকাৰৰ S S minus A S minus B S minus C S 3A by 2 3A by 2 minus A 3A by 2 B মানে আমি A লিখিব পাৰো 3A by 2 minus A হ'ব আকৌ এখিনি বুজি পাইছা তোমালোকে অলপ চাই ল'বা কি লিখিছো 3A by 2 S মানে আকৌ লিখিলো A to A থাকিল S 3A by 2 minus B মানে হ'ল A S 3A by 2 minus A এতিয়া আমি এটো কি কৰিম লসাগু লম এটো যেনেকৈ আছে থাকক এটো আমি কি কৰিব পাৰো চোৱা 3A by 2 minus A তিনটা আছে হোল কিউব হয় না তাৰ পিছত আমি এটো কি কৰিব পাৰো বা আমি এটো লসাগু লৈ ল'ব পাৰো এটো এটা নকৰি 2 3A minus 2A আকৌ লসাগু 2 ললো 3A minus 2A আকৌ লসাগু ললো 2 3A minus 2A এতিয়া চোৱা এইটো সহজ হ'ল লসাগু লোৱা 3A by 2 এইটো হ'ব তোমাৰ A by 2 A by 2 A by 2 তিনটা এর পৰা দুটা এ বিয়োগ করলে এটা এ থাকিব গমে পাইছা এইটো তে কি হল এইটো 3 1 2 3 4টা A4 2 2 4 4 দুবার 8 8 দুবার 16 এইবার যদি আমি ইয়াৰ পৰা √2 উঠাই দিও কি হবে 3 এর পৰা মন কৰিবা 3 এর পৰা আমি √2 উঠাব নোৱাৰিম √3 হ'ব এ 4টা আছে √2 উঠালে এ দুটা হ'ব আধা 16 আছে 4 4 বার 16 এটা 4 হ'ব তো সংকেত ফলকৰ কালি কিমান ওলাই গল চোৱা √3 a²/4 তো আমি সংকেত ফলকৰ সমবাহু ত্ৰিভুজৰ কালি সূত্র যে √3 a²/4 হয় সো আমি এটো প্রমাণ কৰি ইয়াতে দেখাব পারবো মানে অঙ্কটো এইটা হল আর কেনে কৰি সমবাহু ত্রিভুজৰ কালি সূত্র ওলাই এটো ওলাই গল আমাৰ হিৰনৰ সূত্র ব্যবহার কৰি আমি সমবাহু ত্রিভুজৰ কালি সূত্রটো ওলাব পাৰি তো জিওক আমাৰ এটো ওলাব দিছিল আমি ওলালো নেক্সট আমাৰ কি দিয়া আছে ইয়াৰ পিছত আমি এটো মুছি দিম হিৰনৰ সূত্র ব্যবহার কৰি আমাৰ সংকেত ফলকৰ কালি ওলাব দিছিল আমি ওলালো এতিয়া পরিসীমা দিয়া আছে পরিসীমাটো কিমান দিয়া আছে আমাৰ চোৱা 180 সেন্টিমিটার ত্রিভুজৰ পরিসীমা মানে A plus B plus C ত্রিভুজৰ তিনটা বাহু ইয়াতে তিনটা বাহুৰ মাপে সমান 3A 180 A is equal 180/3 A is equal ওলাই গল 60 অর্থাৎ A 60 সেন্টিমিটার বাহুৰ মাপটো ওলাই গল আমাৰ 60 সেন্টিমিটার এতিয়া আকৌ কি ওলাব দিছে পরিসীমা যদি দিয়া আছে তেতিয়ালে সংকেত ফলকৰ কালি কিমান হ'ব সংকেত ফলকৰ কালি বাহুৰ মাপ A থাকিলে সংকেত ফলকৰ কালি আমাৰ এটো ওলাইছে A মানে আমি একো নাজানো এখানে आंसर এটোই হৈছে এতিয়া পরিসীমা দিয়া আছিল মানে পরিসীমাৰ পৰা সব আমি A টো ওলাব পাৰি বাহুৰ মাপটো ওলাব পাৰি এতিয়া সংকেত ফলকৰ কালি কি হ'ব তো আমি অলরেডি ওলাইছিলে এটো √3/4 a² √3/4 বাহু মানে 60 into 60 into 2 দি হৰণ কৰিলো 30 2 দি হৰণ কৰিলো 2 একবাৰ 2 30 কিমান হ'ব এটো 900 30 সেন্টিমিটার স্কয়ার ত্রিভুজৰ কালি
হৈ গ'ল। তো এনেকৈ কৰি আমি সংকেত ফলকৰ কালি ওলালো। পৰিসীমা দিয়া আছিল, পৰিসীমা দিয়া আছে অৰ্থাৎ আমি ইয়াৰ পৰা বাহুৰ মাপ ওলাব পাৰি। বাহুৰ মাপ যদি পাই যাওঁ তেতিয়াহ'লে ফলকৰ কালি হ'ব এইটো। তো আমি এনেকৈ কৰি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ পিছৰ অংকবিলাকক কৰিম। আশা কৰোঁ তোমালোকে আজিখিনি বুজি পাইছা। নেক্সট ডে আমি নেক্সট কুৱেশ্যন কেইটা আলোচনা কৰিম 12.1 লেচনটো। আৰু পৰীক্ষাৰ কাৰণে তোমালোকৰ 12.2 লেচনটোৰ প্ৰয়োজন নাই এই বছৰৰ কাৰণে, যিহেতু লকডাউন চলি আছে সেইকাৰণে 12.2টো নালাগে, 12.1লৈকে লাগিব।